Assalamualaikum friends, welcome back to Sabira Axomiya vlogs. Aru aji hoise deobar ami goi asu inayak dance class drop koribole aru tar pasot aji gudholi ahibo mur mama mane Gulahata pa ahi ase aru gudholi pabohi kintu ghorla hen na hetu pura confirm hona teo nijor kiba kamot ahise hetu karone itelege jonua nai jedi ahibo pare titala ma ghorla ahibo aru nohoba nahe kintu thabito ami jam railway station train ota ahise to apnalok ma tate dekhai di aru efale Ayaan inaya aru inaya logor joni efale amar Mr. তো ইনাইক ড্ৰপ কৰাৰ পাছত আমাৰ কেইটামান কাম আছে সেই কামখিনি কৰিব লাগিব ঘৰৰ মানে অকমান আলহী আহিব যিহেতু বস্তু অলপমান ল'বলৈ আছে ঘৰৰ মানে সৰু সুৰা শাক পাচলি কিবা মাছ চিকেন সেইবোৰ ল'লে তাৰ পাছতে এটা গিফ্ট ল'বলৈও আছে কাষৰ ঘৰটোৰ ল'ৰাটোৰ এবছৰ হ'ব আজি নহয় বুধবাৰে আছে কিন্তু মানডে পৰা আকৌ ফ্ৰাইডে হাজবেণ্ড বিজি হৈ যায় যিহেতু তেওঁ অফিচ থাকে আহি পালে ঘৰ পিছবেলা 4টামান বজাত তাৰ পাছতে চাহটা খালে তাৰপিছত ৰাতি ভাত পানী খাই পেলাই তেওঁলোক গুচি গ'ল যিহেতু তেওঁলোকৰ নেক্সট ডে ট্ৰেইনিং আছিলে আৰু য'ত ট্ৰেইনিং আছিলে আমাৰ ঘৰৰ পৰা 1.5 ঘণ্টা লাগে তো সেইকাৰণে মানে তাতে গৈছিলে তো হেতক হোটেল দিছিলে থাকিবলৈ কাৰণে তো এই হোটেলখনে মানে হাজবেণ্ডে থবলৈ গৈছিলে আয়নক লৈ পেলাই তাৰে অলপমান ভিডিঅ' বনাই দিলে তাৰপিছত মানে আমিও চালোঁ আৰু লগতে ঘৰৰ মানুহখিনিয়ে আৰু মানে আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিলোঁ আৰু এই হোটেলখনৰ নাম হৈছিলে ৰয়েল গ্ৰেণ্ড আৰু এইখন আছে হচুৰ ৰোডত আপোনালোকে যদি এনে কেতিয়াবা বেংগলোৰ আহে বা হচুৰৰ ফালে কিবা মানে আছে আপোনালোকৰ কাম তেতিয়াহ'লে এইখনত আপোনালোকে বুকিং কৰিব পাৰে বহুত ধুনীয়া হয় আৰু বাজেট ফ্ৰেণ্ডলি হয় আৰু মমা এইজন ব্লু চাৰ্ট পিন্ধি আছে যে সেইজনে মমা আয়নৰ লগত আছে যে আৰু বাকী 3জন তেওঁৰ লগত মানে মানুহ আহিছিলে ল'ৰা 3জন তো তেওঁলোকে কিবা ইলেক্ট্ৰিক স্কুটাৰী মানে ট্ৰেইনিঙৰ কাৰণে আহিছিলে বাছ আৰু এইটো একুৰিয়ামটো চাওক আৰু মমা নাথাকিলে সেইদিনাখন তাৰপাছতে আকৌ বাৰু বুধবাৰে আহিব মানে বুধবাৰে তেওঁ ট্ৰেইনৰ টিকেট আছে ৰাতি আকৌ উভতি যাবলৈ গুৱাহাটীলৈকে তো সেইদিনাখন মানে ৰাতিপুৱা গুচি আহিব আৰু যিহেতু মঙলবাৰে আমাৰ বন্ধ আছে তো মমা আহিব নোৱাৰিব তো মমা মঙলবাৰৰ ট্ৰেইনিং আছিলে কিন্তু মঙলবাৰে ট্ৰেইনিংটো এতিয়া কি হ'ব নহ'ব সেইটো পিছতহে গম পোৱা যাব আৰু কাবাডী খেলি ভাগৰ লাগিলে মধুৰি খাই আছে 8:30 বাজিছে আৰু আজি খানা একদম অসমীয়া খানা আলু পিটিকা বিলাহী সনা প্লেইন দাল নহৰু দি বাগৰ দিম আৰু এনে চিকেন মাছ খাই ভাগৰ লাগি গৈছে যোৱাকালি ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ মমা আহিলে সেইটো দেখাব নোৱাৰিলোঁ জলবাজিত তাৰমানে 1 ঘণ্টা আগতে আহি পাই গ'ল ফোন কৰি দিলে জলবাজিত গুচি গ'লে তো সেইকাৰণে ভিডিঅ' বনাবলৈও নহ'লে পৰহি আকৌ আহিব অহাকালিতো মঙলবাৰ বেংগলোৰ বন্ধ আছে সেইকাৰণে অহাকালি আহিব নোৱাৰে পৰহি ৰাতিপুৱা আহিব বা দুপৰীয়ালৈকে আহিব যেতিয়া আহিব মই তেতিয়া ভিডিঅ' এটা বনাই দেখাই দিম আপোনালোকক কাবাডী খেলি কেনেকুৱা লাগিল ভাল লাগিল ভাগৰ লাগিছে হাৰি কেনেকুৱা লাগিল একো হাৰা নাছিল তুমি উখাই দিলা হাৰি যায় উশাহ গম পাই গ'ল কেতিয়া আহিছিল তুমি একো কোৱা নাই এইপিনে বিলাহী মই দেখাই দিছোঁ গেছতে বনাওঁ উপায় নাই যিহেতু ইয়াত চৌকাটো নাপাওঁ বিলাহীকেইটা মানে গেছতে পুৰি লওঁ এই বেঙেনা মানে বেছিভাগ পুৰোঁ যে তাৰ কাৰণে গেছটো মানে এইটো চব কেনেকুৱা গৈছে কিবা উপায় আছে দি মোক ক'বচোন কমেণ্টত মই ইমান মানে চ'ডা খোৱা চ'ডা এনেকৈ মানে ৰাতি হেৰি কৰি মেলি গৰম পানী নিমখ এনে দি পেলাইও চাফা কৰিছোঁ কিন্তু বস্তু নাযায়
আপুনি ক'বচোন বহুত বেছিকৈ মানে হেৰি হ'ল বেছিভাগ বেঙেনা পোৰা কাৰণে হৈছে বিলাহী পৰিলে বাৰু এইটো চাফা হৈ যায় সেইটো নহৈছে তাৰমানে ছাৰে এফালে মধুৰি খাই আছে পঢ়ি আছে বিছনাখন ইনাৰ পৰা খচি থৈ গ'ল পঢ়িব দিছিলোঁ যিহেতু ইংলিছ টেষ্ট ল'ম আৰু এইফালে ছাৰৰ আজি স্পৰ্টছ প্ৰেক্টিছ হৈ আছে ৱেডনেছডে আছে নে বুধবাৰে আছে স্পৰ্টছ ডে আছে তো তাৰ কাৰণে তাৰমানে তাৰ গোটেই মাথাটো ঘূৰাইছে গৰমো অকণ আছিলে ৰ'দততো যিহেতু প্ৰেক্টিছ কৰিব লাগে সেইটো কাৰণে মই অকণমান নৱৰত্না তেল দি মালিচ কৰি দিলে এতিয়া ভাল লাগিছে নাই আগতকৈ ভাল লাগিছে না অকণ অকণ আছে আৰু সেইটো টোপনি গ'লে ভাল লাগিব তো এতিয়া বাজিছে আমি 11:20-15 মানত উঠিলোঁ উঠি লৈ পেলাই প্ৰথম মই ভাবিলোঁ কি নাই চুলি খুলি গা ধুৱাবলৈ আছে পানীটো যিহেতু মানে অকণমান যোৱাকালিৰ পৰা প্ৰব্লেম কৰি আছে মানে পটাপট গাটো ধুই লওঁ ইনাই আৰু মই একেলগে গাটো ধুই ল'লোঁ দুইজনীয়ে আইনো এতিয়া ধুব আৰু আইনো বাপেক সোমাই দিলে কাহিনী ধুম বুলি কৈছিলে তাৰপাছতে এইয়া ৰাতিপুৱাৰ মানে পানী গৰম পানী আমি খাওঁ তো গৰম পানী খাই আছোঁ ৰাতিপুৱা শুই উঠি খালী পেটত গৰম পানী এগিলাচ খাওঁ কিন্তু মানে আনকালেতো স্কুল থাকে কাৰণে সোনকালে খোৱা হয় 7:30 বজাতে খাই দিওঁ আৰু উঠোঁতেতো সোনকালে উঠোঁ কিন্তু একেলগে খাওঁ মিষ্টাৰো অকণ ৰৈ পেলাই উঠে আৰু তো সেই তেতিয়া খাওঁ আৰু আজি দেৰি হ'ল 12টালৈ 10 মিনিট আছে আইনিনাই ব্ৰেকফাষ্ট কৰি আছে উঠোঁতে দেৰি আজি যিহেতু বেংগলোৰ বন্ধ ইয়াত সেইটো কাৰণে চব বন্ধ আৰু আইনি সুদাকৈ চকোচ খাই আছে ইনাই এইফালে ডুব দি পেলাই চকোচ খাই আছে চুলিখিনি টিপি আছে এইফালে গৰম পানী গিলাচ খোৱাৰ পাছত ৰঙা চাহ অকণমানৰ পানী কৰি দিছোঁ ৰঙা চাহ খাওঁ ৰাতিপুৱা গধূলি একাপ গাখীৰ চাহ খাওঁ আগতে দুপৰীয়া একাপ গাখীৰ চাহ খাইছিলোঁ আজিকালি নাখাওঁ গেছে বহুত আমনি কৰে গেষ্ট্ৰিক প্ৰব্লেমটো বহুত বেয়া সেইটো কাৰণে আমি মানে এভইডেই কৰোঁ দিনটোত এবাৰহে খাওঁ কেতিয়াবা ক'ৰবাত যাব লগা হ'লে কিবা হ'লেহে মানে আমি খোৱা হয় নহ'বা বা কাৰোবাৰ ঘৰত দিলে নহ'বা নাখাওঁ নহ'বা আমি গধূলি একাপ খাওঁ গাখীৰ চাহ বাকী টাইমত ৰঙা চাহ আৰু আজি ৰ'দো বহুত দিছে গৰম আছে তো আজি বেংগলোৰ বন্ধ সেইটো কাৰণে আয়ান আৰু ইনাই একদম পূৰা কামত লাগি আছে একদম পূৰা নিজৰ ষ্টাডি টেবুল চাফা কৰাত লাগিছে আয়নে নিজে সজাই গৈছে আৰু নিজৰ ষ্টাডি টেবুলখন আয়নে কৰি আছিলে তাৰপিছত তাকে দেখি পেলাই ইনায়ো আহিলে ইনাই আহি পেলাই ইনাই নিজৰ কেবিনেটটো চাফা কৰি চিজিল কৰি আছে এইটো তাইৰ হয় যিহেতু তাই এতিয়া UKGত হয় সেইটো কাৰণে তাই বেছি মানে হেৰি নাই বুকছ বা হেৰিবিলাক আৰু স্কুলতে ৰাখে সিহঁতি অকল হোমৱৰ্ক কৰিবলৈ কাৰণে এখন বুকে দিয়ে যিখন থাকে এখন বা দুখন তো সেইটো কাৰণে তাই নিজৰটো চিজিল কৰি আছে এইটো তাইৰ হয় এইবোৰ চব তাই লগাই লৈছে চব কি কৰিছে আৰু এইফালে আয়ানে নিজৰ এইটো চাইডে চাফা কৰি আছে আৰু ইয়াত লিখা আছে উই দেশী কেলেকি আমি দেশী হয় এইবোৰ মই বনোৱা হয় নিজে তো একেবাৰে কৰি লওক তাৰপাছত দেখাম বাৰু কেনেকুৱা বনাইছে ঠিক আছে মিষ্টাৰ আমি যাওঁ কাপোৰ মেলিবলৈ বাল্টিং লৈ মই মেলিব পাৰিবা নে মই তুমি গুচি আহিবা অঁ তো গুচি আহিবা মই যাওঁ অথনি দেখাবলৈ নহ'লে তো তাৰপাছত এয়া এনে পূৰা চিজিল কৰি ল'লে আৰু তলত তাৰ কিছুমান দুটা বক্সত নিজৰ প্ৰজেক্টৰ বস্তু থৈছে আৰু ঘৰৰ ষ্ট্ৰীটো থোৱা হৈছে আৰু বুকছখিনি এবাৰ ইয়াত থোৱা হৈছে আনকালে সি ইয়াত থয় আৰু ঘড়ীটো তাত লগাই দিলে সি এবাৰ আৰু এইফালে ভিতৰটো এনেকৈ ৰাখিছে ল'ৰা মানুহ হয় যিয়ে নহওক নিজে কৰিছে এইখিনি কাম নিজে কৰে বাৰু লাইকত দুইটাই আলহামদুলিল্লাহ সেই কামখিনি নিজে কৰে ওপৰত পানী বটল এটা থৈছোঁ প্লেণ্টছ আনিম তো প্লেণ্টছ এটা থ'ম আৰু কিবা কিবি বস্তু থ'ম আৰু পিছত আৰু এইটো ইনাই চাফা কৰিলে তাকে দেখি পেলাই ইনায়ো ধুনীয়াকৈ ৰাখিছে চাওক পিছে এইখিনি দুইটাই কৰিলে মানে কৰে আৰু তাকো দেখিলে তাইও কৰে ডাঙৰটোক দেখিলে সৰুটোৱে আৰু তেনেকৈ কৰে আৰু ৰাতি মই হাফ অমলেট বনাব লৈছিলোঁ চক দুটা হেৰি আছে কি বুলি কয় এইটো যিয়ে কয় আৰু দুটা আছে বনাছ পাই গ'লোঁ বনাছ ইয়াকো নেক্সট ডে মানে ভিডিঅ'বোৰ মানে অকণ বনাই পেলাই মই এনেকৈ এড কৰি দিছোঁ 3-4 দিনৰ ভিডিঅ' একেলগতে আৰু আজি হৈছে বুধবাৰ মই সেইদিনাখন আপোনালোকক কৈছিলোঁ যে আমাৰ ঘৰৰ ওচৰৰ সৰু ল'ৰাটোৰ বাৰ্থডে আছে এবছৰ হৈছে কাষৰ ঘৰৰ ল'ৰাটোৰ তো আমি যাব নোৱাৰিলোঁ যিহেতু মামা আহিছিলে আৰু তেওঁলোককো ৰাতি তেওঁলোকৰ ট্ৰেইন আছিলে তো সেইদিনা মই ডিনাৰ বনোৱাত বিজি হৈ গ'লোঁ আৰু হাজবেণ্ডৰো অফিচ আছিলে নহবা আমাৰ যোৱা কথা আছিলে হাজবেণ্ডে 2 ঘণ্টাৰ কাৰণে ব্ৰেক লৈ পেলাই যাম বুলি ভাবিছিলোঁ পাৰ্টিটো যিটো মানে ওচৰতে আছিলে পাৰ্টি হলত বুক ৰাখিছিলে কিন্তু ওচৰতে আছিলে বেছি দূৰ নহয় ঘৰৰ পৰা 5 মিনিট
কিন্তু আমি যাব নোৱাৰিলোঁ আয়নক পঠিয়াই দিলোঁ এওঁ পটককৈ ব্ৰেক লৈ পেলাই পটককৈ থৈ আহিলে ব্ৰেক নহয় আৰু মানে পটককৈ থৈ আহিলে আৰু লৈ আহিলে আয়নে ফোন কৰি দিলে আৰু এয়া ভিডিঅ' আয়ানেই বনাইছে আৰু যি বনাইছে তথাপিতো বহুতখিনি ভালেই বনাইছে তাক কোৱাও নাছিলোঁ যে ভিডিঅ' বনাবলৈ খালি কৈছিলোঁ কি দুখনমান এনেই ভনীৰ ফটো লৈ ল'বা তোমাৰ ফটো লৈ ল'বা সি ফটোৰ লগতে ভিডিঅ' অলপমান বনাই ল'লে আৰু ল'ৰা ডাঙৰ হৈছে আৰু সেয়ে মানে ঘৰৰ কাষৰ মানে ফেমিলি হয় সিহঁতৰ সেই ল'ৰাটোৱে বাৰ্থডে আছিলে এয়া খানা সেইটো ভেজ খানা ইয়াত ৰাখে বেছিভাগ তো মুছলিম হ'লে বাৰু নন ভেজ থাকে কিন্তু যদি মানে হিন্দু ফেমিলি হয় তেতিয়াহ'লে মানে ভেজ ৰাখে আৰু আমি তাৰপাছত বাৰ্থডে খাই আহিলে তাৰপিছত ডিনাৰ চিনাৰ কৰিলোঁ তাৰপৰা আমি আহি গ'লোঁ ৰেলৱে ষ্টেচন মামাহঁতক থ'বলৈ ৰাতি মানে ট্ৰেইন আছিলে সিহঁতৰ 11:40 আছিলে গুৱাহাটীলৈকে বেংগলোৰৰ পৰা তো আমি তালৈকে থ'বলৈ আহিলোঁ মামাহঁতে বহি ল'লে ছিটত আৰু হাজবেণ্ডেও সিহঁতক ছিটত মানে ঠিক কৰিবলৈ ছিটটো মানে পূৰা মানে বেগ চেগ ৰাখিবলৈ কাৰণে আৰু হাজবেণ্ডেও লগতে গুচি গ'ল আমি বাহিৰতে ৰখিলোঁ তাৰপিছত আমি ট্ৰেইন মানে যোৱালৈকে নৰলোঁ আমি 10:30 বজাতে গৈছিলোঁ তাৰপিছত আমি গুচি আহিলোঁ যিহেতু মানে বেংগলোৰত অলপমান মানে খেলি মেলি চলি আছে অলপমান দিনৰ পৰা মানে কাবেৰী মানে পানী লৈ পেলাই আৰু য'ত ৰেলৱে ষ্টেচনটো আছে সেইডোখৰত মানে পূৰা তামিলিয়ান পিপল মানে বহুত মানে আছে তো সেইটো কাৰণে আমি ৰিস্ক লোৱা নাই ৰাতি আৰু তো একো তেনেকুৱা চিন্তা কৰিবলগীয়া নাই কিন্তু তথাপিও মানে এটা ভয় এটা থাকেতো সেইটো কাৰণে মামাক ক'লোঁ কি আমি যাওঁগৈ তোমালোকে যাবাগৈ আৰু তাৰপিছত আমি ঘৰ আহি পালোঁ আৰু মামাও ফোন কৰিলে ট্ৰেইন এৰিলে বুলি তাৰপিছতে আৰু ভালে এতিয়া যেনিবা গৈ আছে আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কৰিব লগতে কমেণ্টো কৰিব যদি কিবা বেয়া দেখিছে বা কিবা ভাল লগা নাই বা কিবা ভাল আছে যিয়ে হওক ভালে বেয়া যিয়ে হওক কমেণ্ট কৰিব ভাল লাগিব আমাৰো আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই তো পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম তেতিয়ালৈকে ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই